বৰ্তমান যিহেতু আমি খ শাখা চিত্ৰাংকন প্ৰতিযোগিতা চলিব। অয়েল পেস্টেল বা পানি রং বুঝিছে না? ছবি কি আপনারা গম পাইছে না? রঙালী বিহুৰ যিকোনো এটা দৃশ্য অৰ্থাৎ ৰঙালী বিহুৰ লগত সংগতি ৰাখি যি আঁকা নিজা ইচ্ছা বুজিছে না? ৰঙালী বিহুৰ লগত সংগতি ৰাখি যি ইচ্ছা এইটো খ শাখা চিত্ৰাংকন প্ৰতিযোগিতা। ৰঙালী বিহু উপলক্ষে এটা চিত্ৰাংকন আঁকিব দিছে। তো আমি যাই আছোঁ ক শাখাত কি দিয়ে চাই লওঁ। আমি বৰ্তমান আহিলোঁ খ শাখা। ক'ত নাম লেখা আছে? তোৰ নাম শ্ৰেণী কোন শ্ৰেণীত পঢ়া লেখা? এইটো কি সেয়ে দিবি না ঘৰতে দি দিছা না এইটো বেলেগ কি দিছা? দেখা হৈছে সময় 1 ঘণ্টা 12টাৰ পৰা 1টাক লৈকে তুমি আৰু কি কৰিবা? হয়তো পেন্সিল ৰং নাইবা অয়েল পেস্টেল এটা প্ৰাকৃতিক দৃশ্য আঁকা। এই 12টাত আৰম্ভ হয় 1টা বজাত শেষ। অয়েল পেস্টেল যিমানে পেস্টেল ৰং নাইবা সদা পেন্সিল যি কৰা নিজৰ ইচ্ছা আৰম্ভ কৰা পুৰা 1টা বজাত কিন্তু ক শাখাত দিছে প্ৰাকৃতিক দৃশ্য আৰু খ শাখাত দিছে তোমাৰ ৰঙালী বিহু উপলক্ষে এটা দৃশ্য। তো সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, তো ছাপোৰ্ট কৰে গাইজ।